মোৰ ভাজিখন হৈ গ'ল। এতিয়া মই মান ধনিয়া কেইডালমান দি দিছোঁ ভাজিখনত। মান ধনিয়া আপোনালোকৰ ইচ্ছা অনুযায়ী দিবও পাৰে, গোন্ধটো ভাল ওলাই কাৰণে মই দি দিছোঁ। মই মান ধনিয়া সকলো চব্জিতে দিয়া হয় বুলি ক'ব পাৰোঁ, দিওঁৱেই মানে মই মান ধনিয়া। এই ভাজিখনত দি দিছোঁ, বহুত ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মোৰ ভাজি ৰেডি হৈ গ'ল। এয়া আমি ভাতৰ লগত খাব পৰা হৈ গ'লোঁ আৰু। নমস্কাৰ বন্ধু বান্ধৱীসকল, অসমীয়া বোৱাৰী পাকঘৰলৈ মই পল্লৱী আপোনালোকক পুনৰবাৰ স্বাগতম জনাইছোঁ। আহকচোন মইনো কিহৰ ভাজি বনাইছিলোঁ আপোনালোকেও চাব। আজি মই বনাব লৈছিলোঁ কচুৰ লতি। এয়া কচুৰ লতি বুলি কয়। ঠাই বিশেষে নামবোৰ বেলেগো হ'ব পাৰে, কিন্তু আমাৰ এইফালে কচুৰ লতি বুলি কয়। মই এয়া কচুৰ লতিখিনি ভালকৈ ধুই এনেদৰে চুচখিনি গুচাই লৈছোঁ। এয়া এনেদৰে চুচখিনি গুচাই লৈ পেলাই মই সৰু সৰু কৰি টুকুৰা কৰি কাটি ল'ম। এয়া সৰু সৰু টুকুৰা কৰি কাটি লৈছোঁ। তাৰ লগত দিম মই বৰালি মাছৰ মাথা। এয়া বৰালি মাছৰ মাথা আছিলে, এয়া সৰু সৰুকৈ কাটি ল'লোঁ। আৰু তাতে দিম মই খৰিচাখিনি ভোট জলকীয়া দি ৰাখিছিলোঁ। এয়া খৰিচাখিনি এনেদৰে দিম। এয়া দিছিলোঁ টুকুৰা টুকুৰ কৰি কাটি লৈছিলোঁ আদা, আৰু কাটি লৈছিলোঁ টুকুৰাকৈ নহৰু, আৰু অকণমান নহৰু মই থেতেলিয়াই লৈছিলোঁ। প্ৰয়োজন অনুসৰি হালধি, সোৱাদ অনুযায়ী নিমখ, আৰু মিহিকৈ কাটি লৈছিলোঁ এটা পিঁয়াজ, ডাঙৰ চাইজৰ পিঁয়াজ। এতিয়া মই কচুৰ লতিখিনি আৰু খৰিচাখিনি মই এনেদৰে প্ৰেছাৰ কুকাৰত দি পেলাই চিটি মাৰি ল'ম। 7-8টামান চিটি মাৰিছিলোঁ মই এইখিনিত। এনেদৰে এতিয়া মই গেছত দিছোঁ, প্ৰেছাৰ কুকাৰত ভৰাই পেলাই মই অকণমান পানীও দি দিম ইয়াতে, বেছি পানী নিদিওঁ বাৰু। এয়া মই গোটেইখিনি বস্তু দি লৈছোঁ। এয়া পানী দিলোঁ অকণমান। কেৰাহীত তেল গৰম কৰিছোঁ মই মাছৰ মাথাখিনি ভাজি ল'বৰ কাৰণে। তেল গৰম হ'ল, মাছৰ মাথাখিনি মই এনেদৰে ভাজি আছোঁ। ৰঙচুৱা হোৱালৈকে ভাজিম মই। এয়া মাছখিনি মই ভাজি আছোঁ। এফালে প্ৰেছাৰ কুকাৰটো কাটি থৈছোঁ, চিটি মাৰি আছে, আৰু এটা চিটি মাৰিলেই হৈ যাব মোৰ এইখিনি। এয়া হৈ গ'ল। এয়া মাছখিনি ফ্ৰাই কৰি আছোঁ, আৰু মাছখিনি ভাজি হৈছেগৈ আৰু। এয়া মই কচুখিনি প্ৰেছাৰ কুকাৰৰ পৰা উলিয়াই ল'লোঁ। এনেদৰে হেতাখন দি থেতেলিয়াই লৈছোঁ অলপ। এয়া এনেদৰে সিজি গ'ল। মই কেৰাহী সেই তেলখিনিতে দি দিছোঁ কেইটামান পাঁচফোৰণ। পাঁচফোৰণখিনি দিয়াৰ পাছতেই মই দি দিম কাটি ৰখা পিঁয়াজখিনি। এয়া পিঁয়াজ দিছোঁ। পিঁয়াজখিনি অকণমান লৰাই লৈছোঁ। পিঁয়াজখিনি লৰাই লোৱাৰ পাছতে মই ইয়াতে দি দিম মিহিকৈ কাটি ৰখা আদা আৰু নহৰুখিনি। অকণমান সময় ভাজি লৈছোঁ পিঁয়াজকণ। এয়া মই দি দিছোঁ আদাখিনি। টুকুৰাকৈ কাটি দিলে বহুত ভাল লাগে খাবলৈ, সেইকাৰণে আদাখিনি এনেদৰে কাটি দিওঁ মই। এয়া কাটি দিছোঁ, আদাখিনি দি দিলোঁ, আৰু তাৰ পাছতে দি দিম অকণমান নহৰুকণ। গোটেইখিনি অকণমান সময় মই এনেদৰে লৰাই ল'ম। তাৰ পাছতে থেতেলিয়াই লোৱা নহৰুকণ দি দিছোঁ। এইখিনি লৰাই লৈছোঁ ভালকৈ ৰঙচুৱা হোৱালৈকে। এতিয়া মই ইয়াত দি দিম সোৱাদ অনুযায়ী নিমখ, আৰু প্ৰয়োজন অনুসৰি হালধি। এই ভাজিখন খাবলৈ সঁচাকৈ বহুত ভাল লাগে। এবাৰ বনাই খাই চাবচোন আপোনালোকেও। এয়া কচুখিনি মই এনেদৰে দি দিলোঁ। এতিয়া ইয়াতে অকণমান লৰাই ল'ম। লৰাই লোৱাৰ পাছতে মই ভাজি ৰখা মাছৰ মাথাখিনি দি দিম। এই চব্জিখন মই মোৰ শাহুমাৰ পৰা শিকিছিলোঁ। বহুত ভাল লাগে খাবলৈ। তেখেতে এতিয়া বনাব নোৱাৰে, এতিয়া ময়ে বনাব লৈছোঁ আৰু এনেদৰে। এয়া মাছৰ মাথাখিনি মই দি দিছোঁ। অলপ সময় এনেদৰে ভাজিম, আৰু 10 মিনিটমান সময় এনেদৰে মাছৰ মাথাখিনি দিয়াৰ পাছত ভাজি ল'ব লাগিব। জ্বলা আৰু টেঙা বহুত ভাল লাগে খাবলৈ। আপোনালোকৰ সোৱাদ অনুযায়ী জলকীয়াটো দিব পাৰে। মোৰ ভাজিখন হৈ গ'ল। এতিয়া মই মান ধনিয়া কেইডালমান দি দিছোঁ ভাজিখনত। মান ধনিয়া আপোনালোকৰ ইচ্ছা অনুযায়ী দিবও পাৰে, গোন্ধটো ভাল ওলাই কাৰণে মই দি দিছোঁ। মই মান ধনিয়া সকলো চব্জিতে দিয়া হয় বুলি ক'ব পাৰোঁ, দিওঁৱেই মানে মই মান ধনিয়া। এই ভাজিখনত দি দিছোঁ, বহুত ধুনীয়া গোন্ধ ওলাইছে। এতিয়া মোৰ ভাজি ৰেডি হৈ গ'ল। এয়া আমি ভাতৰ লগত খাব পৰা হৈ গ'লোঁ আৰু। এয়া মোৰ কচু লতিৰ ভাজি ৰেডি হৈ গ'ল। ভাতৰ লগত খাবলৈ বহুত ভাল লাগে। এবাৰ আপোনালোকে বনাই খাই চাব। ভাল লাগিলে লাইক কমেণ্ট কৰিব। ধন্যবাদ।